মোৰ ককা আইতা মা দেউতা আৰু সকলোবোৰৰ মুখতে কৃষ্ণ কৃষ্ণ বুলি কৈ থকা শুনা পাওঁ। কৃষ্ণ বুলি ক'লেই জানো হ'ব? আমাৰ মন, আমাৰ স্বভাৱ চৰিত্ৰবোৰো সলনি কৰিব লাগিব। কি জানি সেই কৃষ্ণজন আমিয়ে হওঁ। সেই কৃষ্ণজনক বিচাৰি কত যে কি কৰে, ক'ত যায়, কি বিচাৰে। আমি কৃষ্ণজনক বিচাৰি য'তেই নাযাওঁ কিয়, লাগিলে গোটেই দেশখনতেই নুঘূৰক কিয়, কিন্তু ক'তো পোৱা নাযায়। মাথো আমি দেখা পাওঁ মানুহে বনোৱা বিভিন্ন ধৰণৰ মূৰ্তিত বা বিভিন্ন কাগজৰ ছবিত। মানুহৰ আটাইতকৈ দুৰ্বল বস্তুটো কি জানে? সেইটো হৈছে লোভ। এই লোভ সকলোবোৰ মানুহৰে আছে, হয়তো কাৰোবাৰ ভাল, হয়তো কাৰোবাৰ বেয়া। মনোবাঞ্ছা পূৰণৰ হেতু সকলোবোৰ সেই কৃষ্ণজনৰ ওপৰতেই এৰি দিয়ে। সকলোবোৰ সেই কৃষ্ণজনকে এৰি দিলেই জানো হ'ব? আমি সেই বিচৰা ভগৱানজনক চিনি পাব লাগিব, আৰু আমি নিজকে নিজেই চিনি পাব লাগিব। আমিনো কোন? আমি যদি আমাৰ মন, আমাৰ স্বভাৱ চৰিত্ৰ যদি সলনি কৰিব নোৱাৰোঁ, আমি কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰিম। মানুহৰ জীৱনটো এটি হীৰাৰ টুকুৰাৰ দৰে হ'ব লাগে, যাতে আপোনাৰ শৰীৰটো পবিত্ৰ হৈ জিলিকি থাকে। তেতিয়াহে বুজিব পাৰিব যে সেই হীৰা টুকুৰাটোৰ শক্তিশালী কিমান। মানুহ সেই সূৰ্যটিৰ দৰে পোহৰ হ'ব লাগে, তেতিয়াহে বুজা যায় আপোনাৰ উজ্জ্বলতা কিমান। যদি আপোনাৰ সেই উজ্জ্বলতা বাঢ়ে, আপুনি অনুভৱ কৰিব পাৰিব আপুনি পবিত্ৰ হৈ পৰিছে আৰু সফলতা অৰ্জন কৰিব পাৰিছে। ওম শান্তি।